নমস্কাৰ সকলোকে যদিও কিতাপৰ লগত সম্পৰ্ক নাই তথাপিও পৰীক্ষাকেইটা দিবলৈ আহোঁ আকৌ পৰীক্ষা এটা আছে দি আহোঁ বোলো পৰীক্ষা আছে সন্ধিয়া 6টাত গতিকে ৰাতিটো লগৰটোৰ ৰুমতে থাকি দিওঁ ৰুম আহিয়ে আকৌ আমি পিছে ওলালোঁ ফেঞ্চি লৈ বুলি এনেহে আছোঁ গৈ আহোঁ সস্তাত যদি কিবা পাওঁ একদম বস্তাত ভৰাই লৈ এইটো হীৰক এইটো শনি আৰু এইটো হৈছোঁ মই আমি তিনিটাই গৈ আছোঁ আহি ইমানেই আগত আহিলোঁ যে আকৌ বাছৰ পৰা নামি আমি খোজকাঢ়িহে ফেঞ্চি যাব লগা হৈছে এয়াই আহিছোঁ আমি ইমানেই সোনকালে আহি পালোঁ যে বজাৰে উঠি গুচি গ'ল এতিয়া একদমেই লাভ নাই একোৱেই নাই চব পলাল আমিও যাওঁ তিনিটা লগ হৈছোঁ যেতিয়া অটপালিটো অকণ হ'বই সেয়া দেখিছেনে বাৰু অটপালি কৰিবলৈ এৰা নাই সময়ৰ কথা গম নাপাওঁ কিন্তু আহি আছোঁ আহিহে দেখা পাইছোঁ 10টা পাৰ হ'ল মাংস লৈছোঁহে মাংসৰ লগত আকৌ যোগাৰটো লাগিব নহয় এতিয়াহে হ'ল ডাঙৰ কেছ এটা তাৰ বোলে চাউলেই নাই ৰুমত আকৌ উভতি গৈছে সি চাউল আনি পেলাই এয়া মই আহি গ'লোঁ মাংস চাংস লৈ কাটিব ইহঁতকে লগাইছোঁ কাৰণ হাতাখন মোৰ যে মানে ৰান্ধনি মই মাংস খাবা আৰু পিছে হাতা ধৰোঁতেই গম পাইছোঁ মাংস আজি বনি এইটোৱে হৈছে মাংসৰ ফাইনেল লুক ৰ'ব পিছে মাতি দিওঁ এইকেইটাক ভাতৰ কাঁহী সন্মুখত লৈ ৰৈ থাকিব নোৱাৰি গাইছ ৰ'ব খাই লওঁ সি বোলে মৰমতে মোক কিবা এপিচ দিছে পিছতে দেখিছোঁ আলু তাত এতিয়া প্ৰস্তুতি পিছে শোৱাৰ মালিকক তলত খুৱাই আমি দুটা ওপৰত শুই দিলোঁ গুড নাইট গাইছ